নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক আটাইকে আমাৰ য়োগাৰ অনুশীলনলৈ স্বাগতম জনাইছো আজি আমি আকৌ এটা নতুন অনুশীলন লৈ আপোনালোকৰ মাজলৈ আহি আছো আহকচোন চাও যে আমাক মৰমী গগৈ কি অনুশীলন আগবঢ়ায় নমস্কাৰ বাইদেউ নমস্কাৰ মৰমী নমস্কাৰ বন্ধু বান্ধৱীসকল নমস্কাৰ মৰমী কেনেকৈ ভালে আছা ভালে ঠিকে আছো মই যে এই যোগাৰ আসনখিনি দি আছো আপুনি কৰিছেনে বাইদেউ কৰোঁ মাজে মাজে লকডাউনৰ সময়ত তুমিতো জানাই গতিকে সকলো মানুহ ঘৰত ব্যস্ত ঘৰুৱা কামো যথেষ্ট বাঢ়িছে তাৰ মাজতে প্ৰত্যেকটো দিনে সকলোখিনি কৰিব নোৱাৰিলেও ভাগ কৰি অলপ অলপ কৰিছোঁ ধৰা এদিন সূৰ্য প্ৰণাম কৰিলোঁ এদিন কোনোবা এটা আসন কৰিলোঁ এনেকৈ কৰি আছোঁ হয় আমাৰ মহিলাসকলৰ লাইফত লকডাউন বা কোনো দেওবাৰ ছুটি একোৱেই নপৰে তথাপিতো আমি মহিলাসকলে নিজৰ কাৰণে দিনটোৰ 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টাও যদি সময় উলিয়াব পাৰে সকলোৱে আৰু মেক্সিমাম 1 ঘণ্টা যদি উলিয়াব পাৰে অকল নিজৰ কাৰণে আৰু সেইটো আপোনাৰ নিজৰ শৰীৰটোৰ আৰু মনটোৰ কাৰণে বহুত ভাল হ'ব সেইবাবে মই কৈছোঁ আপোনাকো আপুনি যেনে তেনে আধা ঘণ্টা সময় উলিয়াব যাতে আপোনাৰ শৰীৰ আৰু মন ঠিক থাকে যিহেতু আমি মহিলাসকল ঠিক থাকিলেহে আমাৰ ঘৰখন আমাৰ সমাজখন আমাৰ দেশখন আমি সুস্থ কৰি ৰাখিব পাৰিম সেইবাবে আশা ৰাখিছোঁ সকলোৱে আধা ঘণ্টা 1 ঘণ্টা অকল নিজৰ কাৰণে সময় উলিয়াই নিজৰ স্বাস্থ্য আৰু নিজৰ মনটো ঠিক কৰি ৰাখিবৰ কাৰণে মই সকলো মহিলাকে অনুৰোধ কৰিছোঁ যাতে সকলো অসমবাসীৰ মহিলাসকল অলপ সুস্থ হৈ থাকে হেল্ডি হৈ থাকে আজি স্পেচিয়েলি থাইৰয়ডৰ কাৰণে মই আসন আগবঢ়াম আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব বুলি মোৰ আশা আছে সেইবাবে অকল থাইৰয়ডৰ কাৰণে যিখিনি আসন আমি কৰোঁ যিখিনি মানে আসনৰ দ্বাৰা থাইৰয়ডৰ পৰা আপোনালোক উপকৃত হ'ব যিসকলৰ আছে তেখেতলোকৰ বেলেঞ্চত থাকিব আৰু যিসকলৰ নাই এইকেইটা আসন কৰি থাকিলে থাইৰয়ড ভৱিষ্যতে নহয় ঠিক আছে প্ৰথম মই উষ্ট্ৰাসন দিছোঁ থাইৰয়ডৰ কাৰণে বিশেষভাৱে ইয়াত 3টা ষ্টেপত কৰা হয় ফাৰ্ষ্ট ষ্টেপ চাব কঁকালত পিছফালে মই দেখাইছোঁ প্ৰথম ভৰি পজিশ্যন এনেকৈ বহিব হাত বুঢ়া আঙুলি ৰাজহাড়ৰ ওচৰত আৰু গোটেইকেইটা আঙুলি কঁকালত ধৰি ল'ব ভালকৈ তাৰপিছত যিসকলে কমপ্লিটকৈ উষ্ট্ৰাসনটো কৰিব নোৱাৰে ফাৰ্ষ্ট ষ্টেপ হৈছে হাত দুখন কঁকালত দি লাহেকৈ পিছফালে বেণ্ড হৈ ডিঙিটো ওলমাই দিব লাগে এইটো হৈছে ফাৰ্ষ্ট ষ্টেপ ডিঙিটো এইটো কাৰণে ওলাম হয় যিহেতু থাইৰয়ডৰ কাৰণে যিমান পাৰে ডিঙিটো পিছফালে কৰি দিব লাগে তেতিয়া মূৰটো পিছফালে কৰি দিব তেতিয়া ডিঙিত প্ৰেছাৰ পৰে নাম্বাৰ 2 ষ্টেপ ভৰিকেইটা এনেকৈ থৈ ল'ব আৰু যিসকলে পাৰে এইটো পজিশ্যনত দুইখন হাত এনেকৈ প্ৰেছাৰ দি মূৰটো ওলমাই দিব ইয়াতো ডিঙিত প্ৰেছাৰ পৰিব আৰু এটা আছে এইটো ষ্টেপতে এইটো পজিশ্যনত ভৰি পতাটো এখন হাত যদি দুইখন হাতে দুইটা ভৰি ধৰিব নোৱাৰে তেনেহ'লে এখন হাতে এটা ভৰিত ধৰি ইখন হাত ওপৰলৈ কৰি ডিঙি ওলমাই ওপৰলৈ চাব লাগে তলৰ হাতখনে ভৰিত প্ৰেছাৰ দি নেক্সট সেইদৰে ইখন হাতেৰো আৰু এবাৰ ইখন হাতৰ ওপৰলৈ চাব লাগে ভৰিত প্ৰেছাৰ দি ডিঙিটো ওলমাই দিব থাৰ্ড ষ্টেপ ভৰি পতাকেইটা এনেকৈ মেলি দিব পকাত পেলাই দিব এইটো লাষ্ট ষ্টেপ থাৰ্ড ষ্টেপ যিসকলে ভালকৈ সম্পূৰ্ণভাৱে পাৰে কৰিব তেখেতলোকৰ কাৰণে চাব পুৰা বেণ্ড হ'ব লাগিব দুইখন হাত
ভৰি গোৰোহাত আৰু পুৰা বেণ্ড হৈ মূৰটো তললৈ বেণ্ড কৰি দিব আৰু ডিঙিত পুৰা প্ৰেছাৰ পৰিব। এইটো স্পেচিয়েলি থাইৰয়ডৰ কাৰণে। এইটো এনেকৈ দুবাৰ কৰিব আৰু এনেকৈ কৰি হোল্ড কৰি 10 ছেকেণ্ড হোল্ড কৰি থাকিব। নেক্সট আমি কৰোঁ থাইৰয়ডৰ কাৰণে ডিঙিৰে আমি মাত উলিয়াওঁ। যিদৰে 3টা চুটি উশাহ, এটা দীঘল উশাহ লাষ্ট লৈ হোল্ড কৰিব লাগে 5 ছেকেণ্ড কৰি ৰাইট নোজ বন্ধ কৰি লেফ্ট নোজেৰে উশাহটো এক্সিল কৰিব লাগে। এবাৰ চাব আপোনালোকে মই কেনেকৈ কৰিছোঁ। আৰু ফাৰ্ষ্ট এটাই চেষ্টা কৰিব ডিঙিৰে কেনেকৈ ফাৰ্ষ্ট আৱাজ উলিয়াব পাৰে। যদি প্ৰথম অৱস্থাত অলপ দিগদাৰ হ'ব, চেষ্টা কৰিব ডিঙিৰে আৱাজ উশাহটো এক্সিল কৰি চাউণ্ডটো উলিয়াব। চাব বুজি পাইছে? কথাটো হ'ল কি উশাহটো ভিতৰলৈ লৈ ডিঙিৰে আৱাজ কৰি 3 বাৰ ল'ব লাগে। লাষ্ট 4 বাৰত দীঘলকৈ উশাহটো লৈ হোল্ড কৰি এই থুতৰিটো ইয়াত লগাব লাগিব। 5 ছেকেণ্ড হোল্ড কৰিব লাগিব, উশাহ ল'ব নালাগে। 5 ছেকেণ্ড ষ্টপ। 5 ছেকেণ্ডৰ পাছত ৰাইট নোজ বন্ধ কৰি লেফ্টেৰে এক্সিল কৰিব লাগিব। আৰু এবাৰ মই দেখাই দিছোঁ, চাব কেনেকৈ কৰে। এইটো হৈছে কয় উৰ্জাই। ডিঙিৰে চাউণ্ড কৰি উশাহটো হোল্ড কৰি ৰাখি ধৰি ইয়াত থুতৰি ডিঙিত বুকুত লগাই 5 ছেকেণ্ড হোল্ড কৰিব। মই ৰিপিট কৰি আছোঁ। ৰাইট নোজ বন্ধ কৰি লেফ্টেৰে এক্সিল কৰিব। এইটো হ'ল স্পেচিয়েলি ডিঙিৰ কাৰণে, থাইৰয়ডৰ কাৰণে। নেক্সট আৰু এটা আছে থাইৰয়ডৰ। ইয়াতো চাউণ্ড উলিয়াব লাগিব। এইদৰে বহি ল'ব, হাত দুইখন পিছফালে কৰি এনেকৈ বহিব। এই আসনটোক কয় সিংহাসন। ইয়াত ফাৰ্ষ্ট দীঘলকৈ এটা উশাহ লৈ জিভা উলিয়াই মুখেৰে ডিঙিত প্ৰেছাৰ দি মাত উলিয়াব লাগিব। চাব, মই প্ৰথম দেখাই দিছোঁ। চেলাইভা গিলি আমাৰ লালাৱতীখিনি গিলি ডিঙিটোত মালিচ কৰিব। এইদৰে 3 বাৰ কৰিব লাগে। উশাহ ল'লে প্ৰেছাৰ দি জিভা উলিয়াই পূৰা ডিঙিত প্ৰেছাৰ দি মাত উলিয়ালে। কিন্তু 3 বাৰ যেতিয়া কৰিব, সেই 3 বাৰত আপুনি হিপ নিগিলিব। আমি যিটো চেলাইভা গিলোঁ সেই 3 বাৰ নিগিলাকৈ 3 বাৰ একেলেঠাই কৰিব। তাৰপিছত লাষ্টৰ বাৰত ডিঙিটো মালিচ কৰি হিপটো গিলি থাকিব। এইটো আপোনাৰ স্পেচিয়েলি থাইৰয়ডৰ কাৰণে বহুত ভাল আসন। আপোনালোকে ৰেগুলাৰ কৰিব, থাইৰয়ডৰ কেতিয়াও নহয়। নেক্সট আৰু কেইটামান আছে আসন। বজ্ৰাসনত বহি ল'ব। বহি লৈ
এই হাত দুইখন দুইটা চাইডে ভৰিৰ ওচৰত এনেকৈ ৰাখিব ৰাখি লাহেকৈ পিছফালে বেণ্ড হৈ এয়া প্ৰেছাৰ কিলাকুটিত প্ৰেছাৰ দি যিসকলে ইমানটো পজিশ্যনতো পাৰে যদি ডিঙিটো ওলমাব এনেকৈ থাকিব পাৰিব আৰু যিসকলে পুৰা মূৰৰ ওপৰ ভাগটো পকাত ৰখাই এনেকৈ বেণ্ড হ'ব পাৰে এনেকৈ থাকিব নাম্বাৰ 2 3 লাষ্ট ষ্টেপ পুৰা শুই দিব আৰু হাত দুইখন ওপৰলৈ এনেকৈ 10 ছেকেণ্ড আকৌ চাব কেনেকৈ উঠিম কিলাকুটিত প্ৰেছাৰ দি লাহেকৈ এনেকৈ উঠি আহিব পাৰিব লাষ্ট আৰু এটা আছে থাইৰয়ডৰ কাৰণে দুইটা ভৰি ষ্ট্ৰেইট আমি শুই দিলোঁ ভৰি পুৰা ষ্ট্ৰেইট ৰাখিব জইন আঁঠু কেতিয়াও নুঠাব লাহেকৈ কিলাকুটিত ভেজা দি এই বস্তুটো এইটো আসনত 10 ছেকেণ্ড হোল্ড ৰিলেক্স এইকেইটা হ'ল স্পেচিয়েলি আপোনাৰ থাইৰয়ডৰ কাৰণে উজু তিনিটা ষ্টেপত মই দিছোঁ যিসকলে লাহে লাহে থাৰ্ড ষ্টেপলৈকে কৰিব পাৰিব এইদৰে কৰিব থাইৰয়ড হোৱাৰ কোনো চান্সেই নাথাকে ধন্যবাদ Friends, thanks for watching the video. Hope you enjoyed it. Don't forget to like and comment us. And subscribe to stay tuned for upcoming videos. Thank you.